নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আচলতে বহুতে কৈ আছিলে যে পেপা বজোৱা ভিডিঅ'টো লাগে বা উশাহ ঘূৰোৱা ভিডিঅ'টো লাগে। গতিকে যিহেতু বহাগ বিহু আহি আছে, বেছি দিন নাই আৰু সেইবাবে আপোনালোকলৈ মই এই পেপাটো কেনেকৈ বজাই মই ভাবিছোঁ অলপখিনি হ'লেও আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। আৰু মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই পেপাৰ, তথাপিও মই যিখিনি নিজে শিকিছোঁ বা যিখিনি জানো সেইখিনি আপোনালোকক মই জনাম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা অলপ হ'লেও যদি লাভৱান হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত একবাৰ লাইক কৰি এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আৰু কেনেকুৱা ধৰণৰ কি কলিৰ ভিডিঅ' লাগে আপোনালোকে জনালে নেক্সট ভিডিঅ'ত পাই যাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, পেপাটো আচলতে ইয়াতে পেপাটোত 4টা ফুটা থাকে। পেপাটোৰ আচলতে এই পেপাটোৰ গোটেইখিনিৰে নাম বেলেগ বেলেগ। এইখিনিৰ ইয়াতে আপোনাৰ 3টা পাৰ্ট জইন হৈ আছে। আৰু এই পেপাটোৰ এইটো হ'ল মহৰ শিং, সেইটোতো জানেই চবেই। আৰু এইবিলাকৰ গোটেইখিনি নাম আছে, মই সেইবিলাক আপোনালোকক গোটেইখিনি চিনাক্ত কৰাই দিম। যদি লাগে আপোনালোকে মোক জনাব, মই আপোনালোকক নেক্সট ভিডিঅ' দি দিম। গতিকে এতিয়া বৰ্তমান কথাটো হ'ল পেপাটো কেনেকৈ বজায়। এতিয়া পেপাটো চাওক, বজাবলৈ বেলেগ একো নাই। ইয়াতে মুখখন এনেকৈ ল'ব, ইয়াতে লৈ হেঁচি দিলে, ইয়াতে মুখনিখনত মুখখন লগাই হেঁচি দিলে আপোনাৰ শব্দ ওলায়। এইটো হ'ল পেপাৰৰ শব্দটো, হাই নোট। আৰু এই যিকেইটা 4টা ফুটা আছে, এই 4টা ফুটাতে আমি গোটেইখিনি বস্তু খেলোঁ। এতিয়া ধৰি লওক আপোনাৰ এইটোত এনেকৈ খেলে। গতিকে মই আপোনালোকক এটা কলি জনাই দিছোঁ, আপোনালোকে বজাব পাৰিব। কলিটো হ'ল টি তিল লম লম, টি তিল লম লম, টি তিলো তিলো টি লম লম, টি তিল লম লম, টি তিল লম লম, টি তিলো তিলো টি টিত ললি, টি 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 টিত ললে, টি 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 টিত ল, টিতলি 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 লম 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 টিত। এই পেপাৰ কলটো মই আপোনাক বজাই দেখাই আছোঁ, লাহে লাহে বজাই দিম। এইটো পেপাৰ কলটো এনেকৈ বজায়। আৰু যদি আপোনালোকক উশাহ ঘূৰোৱা টিপছটো লাগে, উশাহ ঘূৰোৱা টিপছটো বেলেগ একো নাই। প্ৰথম মুখখন যেতিয়া আপুনি লগায়, এই মুখখন ফুলা আৰু মানে এই বস্তুটো যে এইখিনিত আপোনালোকে যেতিয়া বজালে ফাৰ্ষ্ট হেঁচোতে মুখখন ফুলাই ল'ব। এই যেতিয়া এইখিনি এটা ধূপ গিলাৰ নিচিনা কৰিব, মানে আপোনালোকে নিজে গম পাইছোঁ। এনেই হাতখনত সৰু চাই অকণমান হাৱা এৰিবৰ কাৰণে জেগা অলপ থয়, এনেকৈ মানে পটককৈ এৰি নাকেদি লোৱাটোকে উশাহ ঘূৰোৱা বুলি কয়, বেলেগ একো নহয়। এনেকৈ উশাহটো ঘূৰাই। আপোনালোকে এই কলিটো চেষ্টা কৰক। যদি বিতংভাৱে লাগে কমেণ্ট বক্সত জনাব। আৰু নেক্সট কিহৰ ভিডিঅ' লাগে মই একবাৰ জনাই দিব, মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। মোৰো ইমান পেপাত অভিজ্ঞতা নাই, তথাপিও মই যিখিনি পাৰোঁ আপোনালোকক মই জনাবলৈ আপোনালোকক দিবলৈ মই চেষ্টা কৰিম। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে দায় দোষ নধৰিব, কাৰণ মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। গতিকে ভিডিঅ'টো আজিলৈকে এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'টোত কি লাগে আপোনালোকে জনাব। ধন্যবাদ।